লক্ষ্য হৈছে সম্প্ৰতি ভাৰতবৰ্ষত সমন্বয়ত কুঠাৰাঘাত পৰিছে, সাম্প্ৰদায়িকতাৰ বীজ সিঁচি দিব খোজা হৈছে। সেয়েহে আজি অভিযানৰ মূল লক্ষ্য হৈছে সমন্বয়। ভাৰতবৰ্ষ এটা বৈচিত্ৰ্যপূৰ্ণ ৰাষ্ট্ৰ, বৈচিত্ৰতাৰ মাজত ঐক্য, এয়াই হৈছে আমাৰ সাংবিধানিক পৰিচয়। সকলো জাতি ধৰ্ম নিৰ্বিশেষে ধৰ্মনিৰপেক্ষ এখন ৰাষ্ট্ৰ হিচাপে আমি সাংবিধানিক অধিকাৰ প্ৰদত্ত সেই সমাজখনত আমি বসবাস কৰিব খোজোঁ। সেয়েহে আমি কৈছোঁ সমন্বয় আমাক অটুট থাকিব লাগিব আৰু সুস্থিৰতা ঘূৰি আহিব লাগিব। ইয়াত কলমধাৰী সাহসী সাংবাদিকৰ ওপৰত ৰাষ্ট্ৰই হাতোৰা লগাবলৈ আৰম্ভ কৰিছে। বুদ্ধিজীৱীসকলক বাক স্বাধীনতা খৰ্ব কৰিব খুজিছে, জনগণৰ বাক স্বাধীনতা খৰ্ব কৰিব খুজিছে। শিল্পী সংস্কৃতিৰ সকলো পূজাৰীক তেওঁলোকে দমন কৰি ৰাষ্ট্ৰৰ হাথিয়াৰলৈ ৰূপান্তৰ কৰিব খুজিছে। কিন্তু আমি ভাৰতবৰ্ষৰ প্ৰগতিবাদী সমাজে ক'ব খোজোঁ, গণতান্ত্ৰিক সমাজে ক'ব খোজোঁ, B.R. আম্বেদকাৰৰ যি সংবিধান বিশ্বাস কৰে, এই ভাৰত ৰাষ্ট্ৰক যি ৰাষ্ট্ৰ হিচাপে গণ্য কৰে, আমি ধৰ্ম নিৰপেক্ষতাক যি বিশ্বাস কৰে, সকলো প্ৰেমী ধৰ্মনিৰপেক্ষ প্ৰেমী সংবিধান প্ৰেমী জনগণে আমি একত্ৰিত হৈ আজি সৰ্বভাৰতীয় পৰ্যায়ত আজি এটা কেম্পেইন কৰিছোঁ। ইফ উই ডোণ্ট ৰাইজ, আমি যদি জাগি নুঠো তেন্তে এই দেশ হ'ব নিশেষ। এই শ্লোগান আমি শিৰোগত কৰি সমগ্ৰ ভাৰতবৰ্ষৰ আজি জনগণ আজি জাগৃত হৈছে। এই কেম্পেইন আজি গৌৰী লংকেশ, প্ৰসিদ্ধ সাংবাদিক গৌৰী লংকেশৰ মৃত্যুবাৰ্ষিক, তৃতীয় মৃত্যুবাৰ্ষিক। আজিৰ দিনটো আমি গৌৰী লংকেশৰ নামত ডেডিকেট কৰিছোঁ। আজি আমি ডেডিকেট কৰিছোঁ আমাৰ অসমৰ পৰাগ দাস, আমি ডেডিকেট কৰিম সৌসিদিনা দেৰগাঁৱলৈকে, আমাৰ ঘৰৰ কাষৰ দেৰগাঁৱলৈকে নিৰঞ্জন দাস নামৰ এগৰাকী নবীন সাংবাদিকৰ ওপৰত যি বৰ্বৰ যি অত্যাচাৰ, চৰকাৰী গুণ্ডা বাহিনীয়ে যি অত্যাচাৰ কৰিছে, এই পৰ্যন্তলৈকে আমি ধিক্কাৰ জনাব খুজিছোঁ। পেট ভাতৰ প্ৰশ্নক তল পেলাবলৈ তেওঁলোকে সাম্প্ৰদায়িকতাৰ ৰচনা ৰাজনীতি আৰোপিত কৰিব খুজিছে। ধৰ্ম বিভাজনৰ নামত মানুহক চমক সৃষ্টি কৰি বিভাজন কৰিব খুজিছে। যি সময়ত অক্সিজেন ল'বৰ কাৰণে আমাৰ হাতত পইচা নাই, যি সময়ত হস্পিটেলৰ অক্সিজেনৰ অভাৱত, এমুঠি খাদ্যৰ অভাৱত, এগিলাচ পানীৰ অভাৱত আমি মৃত্যুৰ দুৱাৰ দলিলৈ যাব লগা হৈছে, সেই সময়ত আমাক ধৰ্মৰ নামত তেওঁলোকে অনুদান দি আমাক বাকৰুদ্ধ কৰিব খুজিছে। সমগ্ৰ চৰকাৰৰ এই দিনো জনগণ বিৰোধী যিটো নীতি, এই নীতিৰ বিৰুদ্ধে আজি যি সৰ্বভাৰতীয় কেম্পেইন, অসমৰ ভাৰতীয় গণনাট্য আৰু বাহিনী অসমৰ আমাৰ যুটীয়াভাৱে আজি এই অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ বোকাখাতৰ মাজমজিয়াত। আৰু আজি এই আমাৰ মঞ্চৰ পৰাই প্ৰতিবাদী আমাৰ শিল্প সাহিত্যিক কাৰ্যসূচী যি আমি আজি ৰূপায়ণ কৰিলোঁ, এই কাৰ্যসূচীৰ যোগেদি আমি আকৌ প্ৰতিপন্ন কৰিব খুজিছোঁ। আমি কৈছোঁ বন্দুকতকৈও কলমৰ শক্তি প্ৰচুৰ আছে, সেইবাবে কলমধাৰী মানুহক তেওঁলোকে ভয় কৰে। সেইকাৰণে আমি সকলোকে আহ্বান কৰিছোঁ, সকলোৰে কলম আকৌ আমি জাগ্ৰত কৰিব লাগে। কলমৰ চিয়াহীৰ ৰং আমি ৰঙালৈ ৰূপান্তৰ কৰিব লাগিব, নীলাৰ পৰা কলাৰ পৰা ৰঙালৈ ৰূপান্তৰ কৰিব লাগিব। যি পৰ্যন্ত আমি ৰঙালৈ ৰূপান্তৰ নকৰিম, সেই পৰ্যন্ত ৰাষ্ট্ৰই আমাক সদায় দমন কৰি থাকিব। দমন নীতিৰ বিৰুদ্ধেই আমাৰ এই অভিযান। ভাৰতীয় এটা অভিযানৰ অংশ। আমি সকলোৱে জানো যে ভাৰতৰ এগৰাকী হত্যাকাণ্ড আজিৰ দিনটোতে হৈছিল। আজি 3টা বছৰ অতিক্ৰম হৈছে, কিন্তু আজিৰ পৰিমিত আমি ন্যায় লাভ কৰা নাই। ঠিক তেনেকৈ আমাৰ বহু সাংবাদিক আমাৰ মাজত কৰা হৈছিল আৰু তেওঁ আজিও সুস্থ হৈ উঠা নাই। আজিৰ দিনটোৰ এটা উল্লেখযোগ্য ভূমিকা আছে। গতিকে আমি সকলোকে আজিৰ দিনটোত আজি আমাৰ মঞ্চত লগ পাই আনন্দিত, গৌৰৱান্বিত। আৰু আমি অনুষ্ঠান খন্তেক সময়ৰ পাছতে আমি আজি কাৰ্যসূচী আৰম্ভ কৰিম। এই দেশ হ'ব নিশেষ। গতিকে আমি ভূপেন হাজৰিকাৰ গীতেৰে আজিৰ কাৰ্যসূচী আমি আৰম্ভ কৰিব লৈছোঁ। এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বা কি?
মই বিপ্লৱ মই বিপ্লৱ Brahmantor meru pramampi, dabi sela tulungi biplop, arustu howa, bonamor jodani chabatani thoke, manobiyotake gile digi loike, atmar kyudha bhorire mohari jona kyudhar bikhasi rabon motto, kortobbyote dhumuha tulise, ungari tiprote jal kedor dho, hahise bikot mohari, kole bikhanok mori, sisti sthiti proloy pinang, nitoti. তোমাৰ ভাগ্য কি তুমি কেনেকুৱা ক'ত পাই তোমাক ঠাইৰে পিঠে সময় গৈ থাকিল বাঢ়িব বয়স নাবাঢ়িব যে আজি আমাৰ এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ লগত সৰজিত সদ্ভাৱনা যাত্ৰা তেওঁলোক সমগ্ৰ অসমত তেওঁলোক অভিযান এইখন দেশত এটা ৰজা আছিল অগাধ সম্পত্তিৰ পৰা ৰজাটোৱে শূন্যহীন অগাধ সম্পত্তিৰ পৰা ৰজাটোৱে নিজক ভগৱানৰ দৰে সজাই পৰাই পেলালে ৰজাৰ পক্ষত নাছিল ৰজা আছিল সেই পুঁজিপতিবোৰৰ পহতীয়া ৰজা কলীয়া ৰজা সংকেত হ'ল চাৰিওফালে নিৰ্যাতন সৃষ্টি কৰিবলৈ ল'লে আৰু দুখীয়া বোলে কি কৰিব বেচেৰাহঁতে সকল প্ৰজা নিজৰ হাজাৰ মুঠিত ৰাখি থাকিব পাৰে সেই ফুলপাহৰ ওপৰত আমাৰ গোসাঁই বহি বহি সকলোকে আজিৰ তাৰিখতো সেই মানুহখিনি শোষিত শোষণ হৈ আহিছে জমিদাৰ কথা আৰু এই মুহূৰ্তত শেষত উশাহ কোনো আমাৰ পৰা নিলে আমি কিন্তু অনুভৱ কৰিছোঁ নে নাই নাজানো সময় আমি সকলো যদি একলগ নহওঁ এই মুহূৰ্ততো আদৰ্শগত কথাবিলাকৰ লগতেই বেছি